নমস্কাৰ আছামিজ অনলাইন এডুকেশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত আমি শিৱসাগৰৰ শিৱদৌল সম্পৰ্কে আলোচনা কৰিবলৈ ওলাইছোঁ। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। শিৱসাগৰ জিলাৰ বৰপুখুৰী নামেৰে জনাজাত ঐতিহাসিক শিৱসাগৰ পুখুৰীৰ পাৰত শিৱদৌল অৱস্থিত। 1734 চনত বৰৰজা অম্বিকাই এই দৌল নিৰ্মাণ কৰাইছিল। বৰৰজা অম্বিকা আছিল স্বৰ্গদেউ শিৱসিংহৰ পত্নী। বৰৰজা অম্বিকাৰ নিৰ্দেশক্ৰমে শিৱসাগৰ পুখুৰী খন্দোৱা হৈছিল আৰু শিৱদৌলৰ কাষতেই দেৱীদৌল আৰু বিষ্ণুদৌলো নিৰ্মাণ কৰা হৈছিল। শিৱসাগৰৰ শিৱদৌলৰ স্থাপত্যশৈলীত মোগল স্থাপত্যৰ প্ৰভাৱৰ সৈতে থলুৱা অসমীয়া মন্দিৰ স্থাপত্যৰ এক অনন্য সংযোজন প্ৰতিফলিত হৈছে। শিৱদৌলৰ উচ্চতা প্ৰায় 104 ফুট আৰু ভূমি অংশত দৌলৰ পৰিধি হৈছে 195 ফুট অৰ্থাৎ 59 মিটাৰ। কোনো সমল অনুসৰি শিৱদৌলৰ উচ্চতা 180 ফুট আৰু প্ৰায় 55 মিটাৰ। যদি আপোনালোকে কোনো নিৰ্ভৰযোগ্য তথ্য পায় আমাৰ কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। দৌলটিৰ ওপৰত এটি বৃহৎ সোণৰ কলচী আছে আৰু এই কলচীৰ উচ্চতা হৈছে প্ৰায় 8 ফুট। শিৱদৌলত প্ৰতি বছৰে পালন কৰা মূল উৎসৱসমূহৰ ভিতৰত প্ৰধান হৈছে শিৱৰাত্ৰি। প্ৰতি বছৰে শিৱৰাত্ৰিৰ সময়ত মন্দিৰৰ চৌহদত বিশাল মেলা আয়োজন কৰা হয় আৰু ইয়াত বহুতো ভক্তৰ সমাগম ঘটে।